ভিডিও ফাৰ্ষ্টলৈ স্বাগতম। আজি মই প্ৰস্তুত কৰা ভিডিঅ'টোৰ জৰিয়তে অলপতে হৈ যোৱা অসম স্পেচিয়েল টেটৰ প্ৰশ্ন কাকতখনৰ EVS পাৰ্টৰ সম্পূৰ্ণ 30টা MCQৰ লগতে শুদ্ধ অপশ্যন দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই বাছনি কৰা শুদ্ধ অপশ্যনৰ ক্ষেত্ৰত কিবা ভুল ত্ৰুটি বিসংগতি হ'লে কমেণ্ট ছেকশ্যনত জনাব। আহক EVSৰ MCQ কেইটালৈ আগবাঢ়ো। চিৰিজৰ প্ৰশ্ন কাকতখন লোৱা হৈছে। প্ৰথম কুৱেশ্যনটো আছিল তলৰ কোনবিধ বেমাৰ বায়ু প্ৰদূষণৰ ফলত হয়? শুদ্ধ অপশ্যনটো হ'ব হাঁওফাঁওৰ কেঞ্চাৰ, অপশ্যন এ। তলৰ কোনটো পদ্ধতি প্ৰাথমিক বিদ্যালয়ত পৰিৱেশবিদ্যা পঢ়াবৰ বাবে অধিক ফলপ্ৰসূ? শুদ্ধ অপশ্যনটো হ'ব ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 63 আহিছিল প্ৰজেক্ট পদ্ধতি উদ্ভাৱন কৰিছিল, অপশ্যনটো হ'ব এ উইলিয়াম কিলপাট্ৰিক। 64 নম্বৰত আহিছিল উত্তৰ পূবৰ কোনটো জনজাতিয়ে আগালামাকা উৎসৱ পালন কৰে? আগালামাকা উৎসৱ কোনটো জনজাতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ পালন কৰে? শুদ্ধ অপশ্যনটো হ'ব গাৰো জনজাতিয়ে, অপশ্যন বি। বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰীত বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়। শিশুৰ মনোযোগৰ ধৰণ স্বেচ্ছাকৃত, অস্বেচ্ছাকৃত, বাধ্যতামূলক, চৰ্তাধীন অপশ্যনবিলাকত দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব অস্বেচ্ছাকৃত, অপশ্যন বি মোৰ মতে। পৰৱৰ্তী প্ৰশ্ন উচ্চতাৰ লগত বায়ুৰ উষ্ণতা বৃদ্ধি পায় কোনটো স্তৰত? শুদ্ধ অপশ্যনটো হ'ব ষ্ট্ৰেটস্ফিয়াৰত, অপশ্যন এ। কাৰণ আমি জানো যে বায়ুমণ্ডলৰ স্তৰকেইটাৰ ভিতৰত ষ্ট্ৰেটস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰত উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা বৃদ্ধি পায়। যিহেতু ইয়াত থাৰ্মস্ফিয়াৰ অপশ্যনটো নাই, গতিকে ষ্ট্ৰেটস্ফিয়াৰেই হ'ব শুদ্ধ অপশ্যন। স্পেচিয়েল এডুকেশ্যনৰ লগত জড়িত প্ৰশ্নটো প্ৰাইভেট টেট এক্সামতেই অহা দেখা যায়। শুদ্ধ অপশ্যনটো হ'ব বিশেষ শিশুৰ লগত, অপশ্যন ডি। এটি শিশুৰ সৃষ্টিশীল ব্যৱহাৰৰ বাবে পৰ্যাপ্ত বুদ্ধিমত্তা কোন ধৰণৰ? শুদ্ধ অপশ্যনটো হ'ব একাধিক বুদ্ধিমত্তা, মাল্টিপল ইণ্টেলিজেঞ্চ, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 70 আহিছিল বিশ্ব জল দিৱস কোনদিনাখন পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব 22 মাৰ্চ। 22 মাৰ্চত বিশ্ব জল দিৱস পালন কৰা হয়। 71ত আহিছিল সমাজ ব্যৱস্থাৰ আটাইতকৈ সৰু গোটটো হ'ল, অতি সহজ প্ৰশ্ন আহিছিল, সমাজ ব্যৱস্থাৰ আটাইতকৈ সৰু গোটটো হ'ল পৰিয়াল, ফেমিলি। 72ৰ প্ৰশ্ন 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাৰ উপ সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব জগন্নাথ বৰুৱা। 73 নং কুৱেশ্যন উদ্ভিদৰ বাবে উপযুক্ত সাৰ হ'ল, অপশ্যন বি পচন সাৰ। 74 নম্বৰত আহিছিল তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? শুদ্ধ অপশ্যনটো হ'ব প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ অনৱীকৰণযোগ্য সম্পদ, অপশ্যন এ। 75ৰ প্ৰশ্ন পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ উপায় হ'ল সেউজগৃহ গেছসমূহ নিয়ন্ত্ৰণ কৰা, অপশ্যন চি। 76ত আহিছিল মাটিৰ খহনীয়া ৰোধ কৰিবৰ বাবে তলৰ কোনবিধ শস্য অধিক কাৰ্যকৰী? শুদ্ধ অপশ্যনটো হ'ব ডি মাটিৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত মাকৈ খেতি অতি উত্তম। 77 নম্বৰ প্ৰশ্ন ভাৰতীয় অৰণ্য ব্যৱস্থাপনা কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব ডেৰাডুন। কুৱেশ্যন নম্বৰ 78 তলৰ কোনটো সেউজগৃহ গেছ নহয়? কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন আৰু নাইট্ৰজেন অপশ্যনবিলাকত দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব ডি নাইট্ৰজেন। নাইট্ৰজেন সেউজগৃহ গেছ নহয়। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মহিলা শিক্ষিতৰ হাৰ আছিল 65.5%, অপশ্যন ডি শুদ্ধ উত্তৰ। 80 নম্বৰ কুৱেশ্যন কম্পিউটাৰ বা ইণ্টাৰনেটৰ দ্বাৰা কৰা অপৰাধমূলক কাৰ্যক কোৱা হয় চাইবাৰ ক্ৰাইম, অপশ্যন এ শুদ্ধ উত্তৰ। অসমৰ কোনখন জিলাত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে? শুদ্ধ অপশ্যনটো হ'ব ধুবুৰী। ধুবুৰী বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ দৈৰ্ঘ্য 134 কিলোমিটাৰ। প্ৰশ্নটি 2001 চনৰ APSCত আহিছিল, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন 82 নম্বৰ পুৰস্কাৰ আৰু শাস্তি ৰেৱাৰ্ড এণ্ড পানিছমেণ্ট ব্যৱহাৰ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব চি ল অফ এফেক্টত। নেপা নেশ্যনেল এনভাইৰনমেণ্টেল পলিচি এক্ট ৰাষ্ট্ৰীয় পৰিৱেশ নীতি আইন কাৰ্যকৰী হয় কোন চনত?
শুদ্ধ অপশ্যনটো হ'ব 1 জানুৱাৰী 1970 অপশ্যন বি পৰৱৰ্তী প্ৰশ্ন সংসদ গঠিত হয় শুদ্ধ অপশ্যনটো হ'ব চি ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা প্ৰেছিডেণ্ট এণ্ড 2 হাউচেছ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় শুদ্ধ অপশ্যনটো হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 86ত আহিছিল ভূমিকম্পৰ প্ৰাবল্য জোখা হয় শুদ্ধ অপশ্যনটো হ'ব ডি চিস্মগ্ৰাফৰ দ্বাৰা কুৱেশ্যন নম্বৰ 87 চিহ্ন এটা দিয়া আছিল পথ সুৰক্ষাৰ এই চিহ্নটোৰ অৰ্থ কি শুদ্ধ অপশ্যনটো হ'ব ডি ওপৰৰ এটাও নহয় কাৰণ এই চিহ্নটোৱে বুজায় ষ্ট্ৰেট প্ৰহেবিটৰ ন এণ্ট্ৰি আগলৈ যোৱা বা সোমোৱা নিষেধ এইটো অপশ্যনত নাই গতিকে অপশ্যন ডি হ'ব ৰাইট এনচাৰ ওপৰৰ এটাও নহয় পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলত ওজন জোখা এককটো হ'ল অপশ্যন এ ডবছন 89 নম্বৰ কুৱেশ্যন মাজুলীক লখিমপুৰৰ পৰা পৃথক কৰিছে শুদ্ধ অপশ্যনটো হ'ব এ খেৰকটীয়া লুইত খুটিয়ে লাষ্ট কুৱেশ্যন পেলেগ্ৰা বেমাৰ কিহৰ অভাৱত হয় শুদ্ধ অপশ্যনটো হ'ব এ ভিটামিন B3 এয়া আছিল হৈ যোৱা আছাম স্পেচিয়েল টেটৰ EVS-ৰ LP ছেকশ্যনৰ সম্পূৰ্ণ 30টা প্ৰশ্ন লগতে সমাধান ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় আপোনালোক কিছু উপকৃত হ'ব আগলৈ মোৰ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ